নমস্কাৰ টেক অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। যোৱাকালি অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰা হৈছে, নটিফিকেশ্যন দিয়া হৈছে। সেই নটিফিকেশ্যনখনত কি আছে আৰু কিয় দিয়া হৈছে গোটেইখিনি এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বহুতে আমাৰ এই চেনেলটোত ভিডিঅ'বোৰ চায়, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ যায়। তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহ'লে যিবিলাক ইনফৰমেশ্যন আহে, নটিফিকেশ্যন আহে, মই ভিডিঅ' যোগে এই চেনেলটোত দিম, আপোনালোকে ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াতে চাব পাৰে গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন number. It has come to the notice of the government that many educational institutions have represented their concerns regarding their exclusion from the provincialization process. Despite having been established prior to 2006, these institutions contend that they are eligible for provincialization, but we are not considered due to the lack of land documents, improper maintenance of records, and unreasonable objections raised by the authorities. In order to address the legitimate concerns of these institutions, Governor of Assam is pledged to notify a cabinet subcommittee as follows. যিহেতু চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছিল যে 2006 চনৰ আগৰ বিদ্যালয় বাদ পৰা বিদ্যালয়সমূহ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব, সেই হিচাপতে বিদ্যালয়সমূহ এপ্লাই কৰিছে বা ডকুমেণ্ট জমা দিছে, গোটেইখিনি প্ৰচেছ হৈছে। কিন্তু চৰকাৰে এটা বস্তু ক্লিয়াৰ কৰি দিছে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা বহুতো বিদ্যালয় এই তালিকাখনৰ পৰা বাদ পৰিছে, ৰিজেক্ট হৈছে। সেইটো কিয় হৈছে? এই নটিফিকেশ্যনখনৰ দ্বাৰা চৰকাৰে সেইটো ক্লিয়াৰিফাই কৰিছে। বহুতো বিদ্যালয় বাদ পৰিছে বা ৰিজেক্ট হৈছে, সেই বিদ্যালয়সমূহে প্ৰশ্ন কৰিছিলে চৰকাৰক। তাৰ উত্তৰত এই নটিফিকেশ্যনখন দিছে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সত্ত্বেও, ডিছপাইট দিছে সত্ত্বেও, মানে চৰকাৰৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিটো ৰেগুলেশ্যন আছে, যিটো প্ৰচেছ আছে, সেই প্ৰচেছৰ আণ্ডাৰত নপৰাৰ কাৰণে বহুতো বিদ্যালয়ে ৰিজেক্ট কৰি দিছে, বহুতো বিদ্যালয় লোৱা নাই, কেঞ্চেল কৰি দিছে। তো তাৰ মেইন ৰিজন যিবিলাক আছে, সেই ৰিজনবিলাক ইয়াতে দিছে। লেক অফ লেণ্ড ডকুমেণ্টছ। এখন বিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে উপযুক্ত পৰিমাণৰ মাটিৰ প্ৰয়োজন হয়। বহুতো বিদ্যালয়ত উপযুক্ত পৰিমাণৰ মাটি নথকাৰ কাৰণে চৰকাৰে সেইবিলাক কেঞ্চেল কৰিছে, ৰিজেক্ট কৰিছে। বহুতো বিদ্যালয়ত মাটি আছে, কিন্তু সেই মাটিৰ প্ৰপাৰ ডকুমেণ্ট নথকাৰ কাৰণে ৰিজেক্ট কৰিছে। গোটেইখিনি যদি প্ৰপাৰ থাকে, তেতিয়াহ'লে চৰকাৰে প্ৰাদেশিকৰণৰ কাৰণে, প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে চৰকাৰত সহজ হয়। ইম্প্ৰপাৰ মেইনটেনেঞ্চ অফ ৰেকৰ্ডছ, যিবিলাক ৰেকৰ্ড আছে, ৰেকৰ্ডৰ কোনো ধৰণৰ মেইনটেনেঞ্চ নাই। এখন বিদ্যালয়ত কিমান ধৰণৰ ৰেকৰ্ড থাকে, এই ৰেকৰ্ডসমূহ মেইনটেনেঞ্চ কৰি ৰাখিব লাগে। মেইনটেনেঞ্চ নকৰাৰ কাৰণে বহুতো বিদ্যালয় বাদ পৰিছে। এণ্ড আনৰিজনেবল অবজেকশ্যনছ, এনেধৰণৰ কিছুমান অজুহাত যিবিলাক কোনোপধ্যে গ্ৰহণযোগ্য নহয়, সেইকাৰণে এইবিলাক ৰিজেক্ট কৰিছে। এই তিনিটা মেইন ৰিজন দিছে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সত্ত্বেও বহুতো বিদ্যালয় বাদ পৰাৰ তিনিটা ইয়াতে ৰিজন দি দিছে চৰকাৰে। এতিয়া ইন অৰ্ডাৰ টু এড্ৰেছ এই যিবিলাক প্ৰচেছ আছে, এই প্ৰচেছখিনি চালি-জাৰি চাবৰ কাৰণে চৰকাৰে এখন কেবিনেট মনিটৰ কৰিবৰ কাৰণে চৰকাৰে এখন কেবিনেট কমিটি গঠন কৰি দিছে। আৰু এই কেবিনেট কমিটিয়ে গোটেইখিনি চালি-জাৰি চাব, যিবিলাক এলিজিবল আছে সেইবিলাক ৰেকমেণ্ড কৰিব, লিষ্ট বনাই পঠাব, আৰু যিবিলাক এলিজিবল নহয় সেইবিলাক ৰিজেক্ট কৰিব ইয়াৰ পৰা। তাৰ ভিতৰতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া থাকিব, কেশৱ মহন্ত ৰেভিনিউ মিনিষ্টাৰ, আৰু জয়ন্ত মল্লবৰুৱা পাব্লিক হেল্থ মিনিষ্টাৰ। এই তিনিওজন এই কমিটিত থাকিব। চেয়াৰমেন থাকিব ৰমেশ পেগু ডাঙৰীয়া, আৰু মেম্বাৰ হিচাপে থাকিব বাকী দুয়োগৰাকী। এই কমিটিৰ টাৰ্মছ আৰু ৰেফাৰেঞ্চ, কমিটিটোৰ মেইন উদ্দেশ্যটো কি ইয়াতে দিছে যে ছাজেষ্ট দ্য মেজাৰ্ছ টু ৰিজল্ভ দ্য কনচাৰ্নছ অফ দিছ ইনষ্টিটিউশ্যনছ। এই বিদ্যালয়সমূহৰ, বাদ পৰা বিদ্যালয়সমূহৰ যিবিলাক সমস্যা আছে, সেই সমস্যাসমূহ ছাজেষ্ট কৰি সেইবিলাক ৰিজল্ভ কৰিব। Submit its recommendation that they may include administrative measure as well as amendment to existing acts, rules and regulations if required. Submit its recommendations by 15th February 2025 to resolve the issues provincialization.
issues to the provincialization of the educational institutions that we are left out. 15 ফেব্ৰুৱাৰী 2025 ভিতৰত যিবিলাক বিদ্যালয় এলিজিবল আছে বাকৰা বিদ্যালয় এলিজিবল আছে সেই বিদ্যালয়সমূহৰ সমস্যাটো সমাধান কৰিব আৰু এখন তালিকা বনাব মানে ৰেকমেণ্ডেশ্যন কৰিব আৰু সেইখন এডুকেশ্যন ডিপাৰ্টমেণ্টত পঠিয়াব সেই ভিত্তিতে বাটপৰাবিলাকৰ সমস্যাটো সমাধান কৰিব The higher education department and school education department will provide secretarial support to the committee for its meetings, interactions and with stakeholders and the drafting of its final report. The committee on education department, higher education department and school education department or লগত মানে দুয়ো ডিপাৰ্টমেণ্টে ফুল্লি ছাপোৰ্ট কৰিব কমিটিখনক মিটিঙত ইণ্টাৰেকশ্যন ডাইট কথা বাৰ্তা ষ্টেক হোল্ডাৰৰ সৈতে ফাইনেল ৰিপৰ্টখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গতিকে এই তিনিওগৰাকীয়ে গোটেইখিনি চালি জাৰি চাই যিবিলাক এলিজিবল থাকিব যিবিলাক বিদ্যালয় সেইবিলাক পঠিয়াই দিব ৰেকমেণ্ডেশ্যন কৰিব আৰু এই ভিত্তিতে এডুকেশ্যন ডিপাৰ্টমেণ্টে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব নিশ্চয় যদি ভিডিঅ'টো ভাল পাইছে লাইক বেলেগলৈ শ্বেয়াৰ কৰিব চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহ'লে নটিফিকেশ্যনবিলাক আগতীয়াকৈ পাব আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম